মন গল হাবতিলা মন গল এৰি দিলা কিয় বাৰু এনে কৰিলা আহিব এদিনা তুমিও ভুগিবা সিদিনা তুমিও কান্দিবা সিদিনা তুমিও কান্দিবা নিজৰ বুলি হাবতিলো এবাৰো নাজানিলো তুমি যে মোৰ নোহোৱা মৰম যদি এনে হয় প্ৰতাৰণা যদি হয় সঁচা মৰম কেনেনো কোৱা সঁচা মৰম কেনেনো কোৱা আজি দেখোন বেলেগ টাইপৰ গান গালি জাষ্ট এনে ছাৰে অহা লগে লগে মই এনেকুৱা এটা খাতৰা কবিতা মাতিম ছাৰে একেবাৰে আচৰিত হৈ যাব মাক চকলাই দে তেনে অপেক্ষা গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ ওকে গুড মৰ্নিং ছাৰ ওৰে কাম কৈছে আপুনি অহা লগে লগে বোলে ই এটা খাতৰা কবিতা মাতিব সঁচাকে নেকি বাৰু অ ছাৰ কবিতাটোৰ নাম চুলাই মদৰ কবিতা মানে এইটো পুৰা এতিয়া ভাইৰেল হৈ আছে দেশ প্ৰেমমূলক কবিতা প্ৰেমৰ কবিতা উচ্ছাসমূলক কবিতা বহুত কবিতা শুনিছো কিন্তু চুলাই মদৰ কবিতাহে মই আজিলৈকে শুনা নাই চাংচোন চাং কেনেকা এইটো ছাৰ তামান ডেঞ্জাৰ ফাটাই দিয়া কবিতা ফাটাই দিয়া দে মাত আৰু মই অপেক্ষা কৰি থাকিবই নোৱাৰিম অকে ছাৰ মই তেনে যদি আৰম্ভ কৰিছো কবিতাটোৰ নাম হৈছে চুলাই মদৰ কবিতা কবি কোন হয় নেজানো ছচিয়েল মিডিয়াত উপলব্ধ তাৰ পৰা উঠাই মেলি গাবলৈ লৈছো অকে ছাৰ অ চুলাই নিচা নধৰ কিয় দোকানীয়ে যে পানী মিহলাই মই নধৰিম কিয় অ দোকানী পানী মিহলাও কিয় গ্ৰাহকে যে বাকী বিচাৰে মইনো নিমিহলাম কিয় অ গ্ৰাহক বাকী বিচাৰ কিয় মাইকীয়ে যে পইচা নিদিয়ে মইনো নিবিচাৰিম কিয় অ মাইকী পইচা নিদিয় কিয় মতাই যে ৰাতি চুলাই খাই কাজিয়া কৰে মইনো দিম কিয় অ মতা কাজিয়া কৰ কিয় দেউতাৰ ভাগৰ অভ্যাসটো মইনো এৰিম কিয় লাষ্ট ফিনিচিং দেউতাৰ ভাগৰ অভ্যাসটো মইনো এৰিম কিয় অ মাই গড খতম অ ছাৰ কি কবিতা এইটো সঁচাকে ই মাক চকলাই পুৰা ফাটাই দিছে তাকেতো আৰম্ভণি আৰু ফিনিচিং চা সেইকাৰণেতো ছাৰ আপোনাক মই কৈছিলো খাতৰা কবিতা ফাটাই দিব পুৰা আচৰিত অ ফুল নুফুলনো কিয় লাষ্টত যেনেকে ওলাই তেনেকে ওলাইছেগে অ মাই গড ইটোৰ লগত সিটোৰ লগত সিটো মানে মিলে আছে আৰু অমিলে নহৈছে কতো বঢ়িয়া কবিতা মানে অকমান কমেডি হিচাপে দেই আপুনি ঠিক কথা কৈছে মজা ঠিক আছে দে আমি মস্তি কবিতা এটা শুনিলো এতিয়া তহঁতক মই কম আমাৰ ভগৱান যে আছে তহঁতে মন কৰিছ না ভগৱান বিলাকৰ সাধাৰণতে দাড়ি নাথাকে মুখত মন কৰিছ নাই অ ছাৰ সঁচাকে আমি দেখোন মন কৰাই নাছিলো ভবা নাছিলো এই কথাটো ভগৱান বিলাকৰ দাড়ি নাথাকে ভগৱান শ্ৰীকৃষ্ণৰ দাড়ি নাই শিৱ বাবাৰো দাড়ি নাই পাৰ্বতী এইবিলাকতো নাথাকে যিহেতু মহিলা তাৰ পাছত বিষ্ণু তেখেতৰো নাই শ্ৰীৰামচন্দ্ৰৰ কথা উল্লেখ কৰিলে তেখেতৰো নাই কিন্তু আছে কিছুমানৰ এনেকুৱা দুজন ভগৱানৰ নাম ক'ব লাগে যাৰ মুখত দাড়ি আছে মানে দাড়ি থকা দুজন ভগৱানৰ নাম ক'ব জানিলে 100 টকা দিম ঐ মাক চকলাই 100 টকাৰ কথা আছে ভাব যোনে জানিলো কিন্তু ভগাই লম পইচা কাৰ দাড়ি আছে বে মোবাইলটো থকা হলে চাই ললোহেঁতেন এতিয়া কাৰ আছে বে ধৰিব পৰা নাই বে তাকে তো বে ধৰিব পৰা নাই বে क्या हुआ रे बच्चा लोग क्या हुआ কোন দুজন ভগৱানৰ দাড়ি আছে
100 টকা নালাগে ছাৰ সাৰেন্ডাৰ নেজানে মই বাৰু কম উত্তৰটো কিন্তু গাইছ আপোনালোকে জানে না কাৰ কাৰ দাড়ি আছে মই কম যদি জানে ছাৰে কোৱাৰ আগতে কমেন্টত লিখিব মই কম নহয় ছাৰ কৈয়ে দিয়ক ভগৱান আমাৰ বিশ্বকৰ্মা আৰু ব্ৰহ্মাৰ দুজন দেৱতাৰ দাড়ি আছে যদি আপোনালোকে মিছা বুলি ভাবিছে তেনেহলে এতিয়াই গুগলত গৈ সাৰ্চ কৰি দিয়ক তেখেতসকলৰ ফটো দেখিব ভগৱান ব্ৰহ্মা আৰু আমাৰ বিশ্বকৰ্মা দেৱৰ মুখত দাড়ি আছে নহয় নে ছাৰ হেৰৌ বুপা এই কথাটো মইহে ক'ব লাগিছিলে তই কৈ দিলি যে নহয় ছাৰ আপুনি ক'ব বুলি জানোগে সেইকাৰণে ময়ে কৈ দিছো ফাইনেলি হাতৰ পৰা দগদগকে 200 টকা গুচি গ'ল ছাৰ এয়া জীৱন ছাৰ কথা ক'বলৈ আহ সেইকাৰণে অকণমান চাই চিন্তি থাকিব লাগে আমাৰ ভগৱানসকলৰ আকাৰ বৰণ সেইবিলাক নেজানে আৰু নেক্সট প্ৰশ্ন এবাৰ কিন্তু পইচা নিদিওঁ মই হ'ব ছাৰ এবাৰ আকৌ আমি উত্তৰ দিবলৈ পাৰিম কাৰণ আপুনি যে পইচা নিদিয়ে আমাৰ মাথাটো এনে গৈ ছাৰ কওক শুনি যা দিনত গৰম ৰাতি মহ প্ৰকৃতিৰ মতে আমি চলিব লাগে উঠব এই যে মই বাক্য শাৰী ক'লো তাৎপৰ্য ব্যাখ্যা কৰ বোলো দিনত গৰম ৰাতি মহ প্ৰকৃতিৰ মতে আমি চলিব লাগে উঠব অ ছাৰ আপুনি যে সদায় এটা তাৎপৰ্য ব্যাখ্যা লৈ আহে কেছটোনো কি কেছ ফেছ একো নাই মুঠতে তহঁতে তাৎপৰ্য ব্যাখ্যা কৰ ভালকে কৰ লেঠা খতম ক্লাছটো ছুটি হ'ব ওকে ছাৰ আপুনি তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে যে দিনত গৰম ৰাতি মহ প্ৰকৃতিৰ মতে চলিব লাগে উঠব সাধাৰণতে বৰ্তমান সিজনটো হৈছে গৰম সিজন সেইকাৰণে গৰম উঠে দিনত ৰ'দটো খাটাং টাংকে লৈ আহে আৰু আনফালে এণ্টি মাৰে গধূলি টাইমৰ পৰাই মহবিলাকে এয়াই ছাৰ উত্তৰ এতেকে তাৎপৰ্য ব্যাখ্যা কৰা হ'ল বোলো এইটোনো জনা শুনাই কথা গৰম দিনত মহ ওলাই আৰু প্ৰকৃতিৰ মতে আমি উঠব কৰিব লাগে কাৰণ গৰম উঠিছে বুলি আমি ফেন চলাব লাগিব আৰু বহি থকা জেগাৰ পৰা উঠিলেহে আমি ফেন চলাব পাৰিম তাৰ মানে প্ৰকৃতিৰ মতে আমি উঠিছো কাৰণ গৰমটো প্ৰকৃতিয়ে উঠাইছে ঠিক সেইদৰে ফেনখন চলাই শেষ হোৱাৰ পাছত আমি আকৌ বহিব লাগিব তাৰ মানে আমি বহিছো প্ৰকৃতিৰ মতে উঠবহ কৰিছ আৰু দিনত গৰম ৰাতি মহ ওলাইছে তাৰ মানে জীৱনটো সুন্দৰকে চলি আছে কি এক্সপ্লেনেশ্যন পাছৰখিনি বেছি মজা মাস্ক লাই তই তাৎপৰ্য ব্যাখ্যা কৰিছ ছাৰ উঠব ষ্টাইলটোৱে পুৰা কিন্তু ফাটাই দিছে হয় ছাৰ এতেকে আকৌ কৈছো তাৎপৰ্য ব্যাখ্যা কৰা হ'ল ধন্যবাদ কি যে হ'ব নহয় খাতৰা তাৎপৰ্য ব্যাখ্যা কৰিব মজা দে সুন্দৰ হৈছে আজিলৈ ক্লাছটো আমি ইমানতে ছুটি দিব লাগিব হলে না ছুটি ছাৰ হলে না ছুটি খতম ছাৰ দে ছুটি হৈ গ'ল দে মই 10লৈকে গন্তি কৰিম তাৰ পাছত এটাকে পলাবি 1 2 3 4 5 6 7 8 9 10 পলাম না ছাৰ বই পলা खत्म बाय बाय टाटा ঋণী ঋণী ভাহি অহা তুমি এই চিনাকি ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি